তুমি শুনিছানে? আহা আমি সৌ গছজোপাত কিছু পৰ বহুগৈ। ব'লা। চোৱাচোন চাৰিওফালে সেউজীয়া ধাননি, নিৰ্মল বতাহ, কি যে ধুনীয়া পৰিৱেশ, য'ত নাই কোনো প্ৰদূষণ, কোলাহল আৰু আমাৰ প্ৰাণৰ ভয়। আপুনি ঠিকেই কৈছে। আমাৰ পৃথিৱী আৰু পৰিৱেশ বৰ ধুনীয়া, কিন্তু মানৱ জাতিয়ে আমাৰ এই ধুনীয়া পৃথিৱী আৰু প্ৰাকৃতিক পৰিৱেশৰ ধ্বংসযজ্ঞ পাতিছে। হয়, গছ-গছনি, হাবি-বন, জলাশয় আদি নিপাত কৰি আমাৰ আশ্ৰয়স্থল সীমিত কৰিছে। তুমি মন কৰিছানে? মানুহে ৰাসায়নিক আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি আমাৰ খাদ্য শৃংখল ব্যাঘাত জন্মাই আমাৰ বিপদ মাতিছে। আৰু অকণমান মঙহৰ বাবে নিষ্ঠুৰভাৱে এচাম বিবেকহীন মানুহে আমাক নিধন কৰাৰ প্ৰতিযোগিতাত নামিছে। এনেদৰে চলি থাকিলে কম দিনৰ ভিতৰতে পৃথিৱীৰ পৰা পক্ষীকুল নিশেষ হৈ যাব। এইবোৰ কথা বাৰু পিছে পৰেও পাতিম। পিছে তোমাৰো বাঁহ সজাৰ সময় হৈছে। মই ভাবিছোঁ আমাৰ বাঁহটো ইয়াতে সজা হওক। ময়ো আপোনাক সেইটোকে ক'ব বিচাৰিছিলোঁ। বৰ ভাল হ'ব, তেন্তে সেয়ে কৰা হওক। অ'ৰা আহাচোন অলপ বহা। এই আমাৰ খেতিত ভুই ৰোৱা 2 মাহ পাৰ হ'বৰে হ'ল। আমি দেখোন আজিলৈকে খেতিডৰা চাবলৈকে যোৱা নাই। এইবেলি ৰামু আৰু লগোৱাহঁতে বৰ ভালকৈ খেতি পথাৰত কাম কৰিছে। সেয়ে ধান চপোৱাৰ সময়তো সিহঁতকেই ক'ব লাগিব। আপুনি আনৰ ওপৰত কিয় নিৰ্ভৰ কৰিছে? নিজৰ এপুৰা মাটিৰ খেতিত আমিয়েতো ভুই ৰোৱা আৰু ধান চপোৱা কামবোৰ কৰিব পাৰোঁ। নিজে কষ্ট কৰি ৰাজহাড় ভঙাতকৈ আনৰ পৰিশ্ৰমেৰে শস্য চপোৱাটোহে বুদ্ধিমানৰ পৰিচয়, বুজিলা? মই হ'লে ভাল দেখা নাই দেই। আপোনাক মাত্ৰ কৈ থলো, বোলো নিজ হাত জগন্নাথ আৰু পৰত আশ বোলো বনত বাস। হ'ব তেন্তে অহা সপ্তাহতে আমি ধাননিডৰা এবাৰ চাবলৈ যাম। ঠিক আছে তেন্তে। আমি বাঁহ সজা আজি প্ৰায় মাহে পাৰ হ'বলৈ হ'ল। আমাৰ বাঁহত 3টাকৈ ভৱিষ্যত আগমনৰ সংকেত। আমি ইহঁতক বৰ সযতনে যত্ন ল'ব লাগিব, যাতে ইহঁতে সুস্থ হৈ আমাৰ মাজলৈ আহিব পাৰে, আৰু তেতিয়াহে আমাৰ জীৱনত ৰং আৰু আনন্দৰে উপচি পৰিব। কিন্তু মোৰ কেতিয়াবা বৰ শংকা হয়, আমাৰ পোৱালীকেইটা হেৰুৱাবলগীয়া হয় বুলি। কিয়নো ধানবোৰ পকিবলৈ হৈছে, খেতিয়কে আহি তুমিও অমূলক চিন্তা কৰিছা। খেতিয়কজনে ধান দাবলৈ অহালৈকে আমাৰ পোৱালীকেইটা উৰিব পৰা হ'ব, আৰু আমি সুকলমে ইয়াৰ পৰা নিৰাপদ স্থানলৈ উৰা মাৰিম। তুমি এইবোৰ অযথা চিন্তা নকৰিবা। এইয়া চোৱা মোৰ ধাননিডৰা, গোটেই পথাৰ ধানেৰেই উপচি পৰিছে। কাইলৈ মই ৰামৰ কাষলৈ গৈ আৰু কেইদিনমানৰ পিছতে ধান দাবলৈ আহিবলৈ ক'মগৈ। এতিয়া যাওগৈ ব'লা। হাই কেইদিন পিছত ধান দাবলৈ দাৱনী আহিব আৰু সিহঁতে আমাৰ পোৱালীকেইটা ধৰি নি মাৰি পেলাব। ঈশ্বৰে আমাক সহায় কৰক, আমাক এই বিপদৰ পৰা ৰক্ষা কৰক। মই মোৰ পোৱালীকেইটা হেৰুৱাৰ বেদনা সহ্য কৰিব নোৱাৰো। অ'ৰা, তুমি অযথা দুখ কৰিছা। তুমি নিশ্চিন্ত হৈ থকা, আমাৰ কোনো ধৰণৰ বিপদ নহয়। আমি নিৰাপদে ইয়াৰ পৰা ধান দাবলৈ অহাৰ আগতেই উৰি গুচি যাম। অ' ৰামু বোলো ঘৰত আছানে? দাদা দেখোন, বহু দিনৰ মূৰত আহিলে। আহক বহক। ৰামু, মই পিছে পৰে বহিম বাৰু।
পিছে মই বিশেষ কথা এটাতহে তোমাৰ কাষলৈ আহিছিলোঁ। কথাটো হ'ল, তোমালোকে লাগি ভাগি দিয়া খেতিডৰা আৰু কেইদিনৰ পিছতেই যাবলৈ হ'ব। সেয়ে তোমাক ক'বলৈ আহিলোঁ, তুমি এইকেইদিনতে ধান দাবলৈ যাব লাগিব, আৰু এইবাৰ ময়ো তোমালোকৰ সৈতে খেতি পথাৰলৈ যাম। হ'ব দাদা, হ'ব। মই এইকেইদিনতে যাম বাৰু। আপুনি নিশ্চিন্ত থাকক। আমাৰ পোৱালি কেইটা উৰিব পৰা হোৱা নাই। ইফালে ধানবোৰ তেনেই পকিল। সিদিনা খেতিয়কজনে ধান দাবলৈ অহাৰ কথা কৈছিল। সেয়ে যিকোনো মুহূৰ্ততে সিহঁতে ধান দাবলৈ আহিব পাৰে। আমাৰ পোৱালি কেইটাৰ কি হ'ব? তুমি সময় উপযোগী আৰু সঠিক কৈছা। ধানবোৰ তেনেই পকিল, কিন্তু তুমি নিশ্চিন্ত থাকা। খেতিয়কজনে এতিয়া ধান দাবলৈ নাহে। আমি কোনো বাধা বিঘিনি নোহোৱাকৈ সকলোৱে নিৰাপদে ইয়াৰ পৰা উৰি গুচি যাম। ই ৰামু দেখোন আজিও নোলালহি। তাক কৈ অহা সপ্তাহে পাৰ হ'ল। ৰামুৱেতো এনে কাহানিও নকৰে। তাৰ কিবা অসুবিধা চাগে, সেয়ে অহা নাই। সম্ভৱতঃ ময়ো ভুল কৰিছিলোঁ। বেচেৰাটোক আজিলৈকে তাৰ মজুৰি কেইটাকো নিদিলোঁ। চেহ, এতিয়া কি কৰা যায়? সিদিনাই ধানবোৰ কলপকা দিছিল। আজিলৈকে চাগে নাই। ব'লা ব'লা ব'লা, আমি ধানডৰা এতিয়াই চাই আহোগৈ। হাই 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 হাই, সৰ্বনাশ। ধানবোৰ বেছিকৈ পকি মাটিত সৰি নষ্ট হ'বলৈ ধৰিছে। ইচ 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 ইচ, তুমি মোক ভাল কথাই কৈছিলা, কিন্তু মইহে ভুল কৰিছিলোঁ। মই আৰু আনৰ আশাত ৰ'ব নোৱাৰোঁ। নাই, কাইলৈ মই নিজেই আহিম ধান দাবলৈ। মই বৰকৈ বুজিলোঁ যে নিজ হাত জগন্নাথ আৰু পৰত আশ বোলো বনত বাস। ব'লা, এতিয়া আমি কাইলৈ ধান দাবলৈ আহিবৰ কাৰণে যা যোগাৰ কৰোঁগৈ। ব'লা। আপুনি শুনিলেনে? খেতিয়কজনে কাইলৈ ধান দাবলৈ আহিব। হয়, শুনিলোঁ। তুমি কালিলৈ খেতিয়কজন অহাৰ আগতে নিৰাপদ ঠাইলৈ উৰা মাৰিবলৈ সাজু হৈ থাকিবা, নতুবা আমাৰ বিপদ হ'ব পাৰে। সেইকেইদিনৰ নিশ্চিত বিপদৰ সময়ত আপুনি নিশ্চিন্ত হৈ আছিল, আৰু আজি নিৰাপদৰ সময়ত আপোনাৰ চিন্তাৰ কাৰণ মই ঠিক নুবুজিলোঁ। আমি সৰু সৰু দিশবোৰো বিবেচনা আৰু গুৰুত্ব দিয়া উচিত। অন্যথা সেইবোৰেই আমাৰ বিপদৰ কাৰণ হৈ পৰে। কিয়নো জুই জ্বলিবলৈ ফিৰিঙঠিয়ে যথেষ্ট। সেয়ে আমি খেতিয়কজন অহাৰ আগতে ইয়াৰ পৰা উৰি গুচি যাম। তুমি খেতিয়ক আৰু মোৰ সেই নিশ্চিত বিপদৰ সময়ত নিশ্চিন্ত মনে থকাৰ কাৰণ জানিব বিচাৰিছিলা। তেন্তে শুনা। প্ৰথম পৰ্যায়ত খেতিয়কজন আত্মনিৰ্ভৰশীল নাছিল। নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিছিল, যাৰ প্ৰতিফল সদায় ব্যৰ্থ আৰু ব্যথা হয়, যিটো তুমি নিজেই দেখিলা। আৰু আজি খেতিয়কজন এই জ্ঞান উপলব্ধি কৰিব পাৰি নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সচেতন হৈ আত্মনিৰ্ভৰ হোৱাৰ পণ লৈছে। এনে নিজ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি আত্মনিৰ্ভৰ আৰু সচেতন ব্যক্তিৰ সদায় উন্নতি, প্ৰগতি আৰু সকলো দিশতে কৃতকাৰ্যতা লাভ কৰে, লগতে আশা কৰা মতে সকলো হৈ উঠে। সেয়ে কাইলৈ খেতিয়কজন ধান দাব আহিবই। পিছে ইহঁত কলৈ গ'ল? আপুনি সুধিছেহে, ইহঁতে আৰু শান্তিৰে আছেনে? উৰিব পৰা হোৱাৰে পৰা ইফাল সিফাল উৰা মাৰিয়েই ফুৰিছে। হয় নেকি? সৰু সিহঁত আহিছে দেখোন। চোৱা, খেতিয়কজনে ধান দাই আছে। তেন্তে ব'লক, এতিয়া আমিও নিৰাপদ ঠাইৰ সন্ধানত আগবাঢ়ো। ব'লা।